নমস্কাৰ আজি আমি আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে আপোনালোকৰ আগত উত্থাপন কৰিবলৈ লৈছোঁ মাধৱদেৱৰ জন্মস্থানলৈ আপোনালোকে লখিমপুৰ বিহপুৰীয়াৰ মাজেদি অতি সুচাৰুৰূপে আহিব পাৰিব আহক এতিয়া মোৰ লগত আপোনালোকেও মাধৱদেৱৰ জন্মস্থানৰ অলপ দৃশ্যাংশ চাওক ইয়াৰ প্ৰধান গেট হ'ল মাধৱদেৱৰ জন্মস্থানলৈ সোমাই যোৱাৰ আৰু এয়া মাধৱদেৱৰ জন্মস্থানৰ ভিতৰ পৰিৱেশ অতি সুন্দৰভাৱে বনাই থোৱা আছে অতি সুন্দৰভাৱে ইয়াক পৰিপাটি কৰি ৰখা হৈছে বহুতো ভক্তবৃন্দ আহে ভক্তবৃন্দই ডেইলি শৰাই দিয়ে বহুত দূৰৰ পৰা আহে আপোনালোকো আহিব পাৰিব ইয়াত ভগৱানৰ ওচৰত আশীষ ল'বলৈ কাষতে এটা পুখুৰী আছে পুখুৰীটোত যথেষ্ট মাছ থাকে বহুত ডাঙৰ ডাঙৰ মাছ আছে বিস্কুট দিলে মাছবিলাকে খাবলৈ আহে আৰু লগতে আপোনালোকে ইয়াৰ কিছুমান পৌৰাণিক বস্তু চাব পাৰিব যেনে ধৰক এইটো মাধৱদেৱৰ নামঘৰ বুলি কোৱা হয় অৱশ্যে আপগ্ৰেডেড কৰা হৈছে তেতিয়া দিনত এনেকুৱা নামঘৰ নাছিলে আৰু কাষতে তেওঁ কুঁৱা আছিলে তেওঁ থাপনা আছিলে পুৰণা দিনৰ কিন্তু এতিয়া বৰ্তমান এইবিলাক আঁতৰাই দিয়া হৈছে এইটো কাষতে আৰু এটা নামঘৰ বনাই আছে এই নামঘৰটো আপোনাৰ দেখিবলৈ অতি সুন্দৰ অতি পৰিপাটি কৰি ৰখা হৈছে তলৰ মাজৰ অংশটো আগতে মাটিও আছিলে এতিয়া হেৰি কৰি দিয়া হ'ল টাইলছ লগাই দিয়া হৈছে ইয়াতে ভাওনা সবাহো চলি থাকে প্ৰায় আৰু এয়া জয় বিজয় মূৰ্তি কাষতে থাপনাখন আছে আমি আকৌ আগবাঢ়ি গৈছোঁ নতুন এটা অংশলৈ ইয়াতে ৰাতিপুৱা পুৱা প্ৰসংগ চলি আছে ব'লক আমাৰ লগতে আপোনালোকেও পুৱা প্ৰসংগৰ উপভোগ কৰক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ইয়াত বহুতখিনি দেখাবলৈ থাকি গ'ল চাবলগীয়া বহুত বস্তু আছে আপোনালোকে এবাৰ আহি চাই যাবহি লখিমপুৰৰ এখন ধৰ্মীয় তীৰ্থস্থান মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান হিচাপে পৰিচিত আৰু ইয়াত মই কেইটামান ফটো ক্লিকো দিছোঁ আপোনালোকক চাবৰ বাবে যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰিব লোকেল ভিজন চেনেলটোৱে ইয়াৰ পিছতো আৰু নতুন ভিডিঅ' লৈ আহি থাকিব গতিকে বৰ্তমান আপোনালোকক গুড নাইট বাই বাই জনালোঁ